উপস্থিত হৈছোঁহি দিলীঘাট এলনি নগাগাঁৱৰ এই পূজা মণ্ডপত আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ অগণন ভক্তৰ ভিৰ হৈছে। তেওঁলোকে আশীষ বিচাৰি দুৰ্গা মাৰ চৰণত তেওঁলোকে পূজা ভাগি আগবঢ়াইছেহি। তেওঁলোকে আশীৰ্বাদ বিচাৰিছে। সকলো দুখ দুৰ্গতি নাশ কৰিবৰ বাবে তেওঁলোকে দুৰ্গা মাৰ ওচৰত তেওঁলোকে সেৱা আগবঢ়াইছেহি। আমি ভক্তসকলক দেখিবলৈ পাইছোঁ আৰু আমি লগ পাম ইয়াত পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল আছে। আমি দেখিবলৈ পাইছোঁ অগণন ভক্তৰ ভিৰ হৈছে আৰু পৰিচালনা সমিতিৰ সকলোবিলাক প্ৰায়বিলাক সদস্য আছে। তেওঁলোকৰ সামগ্ৰিক পৰিৱেশ আমি দেখিবলৈ বিচাৰিছোঁ। আপুনি কওকচোন, আপুনি বৰ্তমান এই দুৰ্গা পূজাৰ থলীৰ পৰা অসমবাসীলৈ আপুনি কি বাৰ্তা প্ৰেৰণ কৰিব খোজে? চৰাইদেউ জিলাৰ চৰাইদেউ জিলাৰ শেষ সীমাৰ অঞ্চলৰ পূজা গাঁৱৰ পূজা আৰু এই অঞ্চলত আমি ছয়খন গাঁও বকতৰ বাগিচা আদি কৰি কোনো জাতি জনগোষ্ঠী এক হৈ এই পূজা ভাগে ইয়াত আমি পাতোঁ আৰু 13 বছৰ এইবাৰ পূজা ধৰি দিলে। এইবাৰ অসমবাসীলৈ মা দুৰ্গাক প্ৰাৰ্থনা কৰিছোঁ ইয়াৰ দিনবিলাক পাৰ হওক আৰু ভাল দিন আহক আৰু ৰাতিপুৱাৰ পৰা আজি দ্বিতীয় কাৰ্যসূচী বৃদ্ধি পাই গৈছে আৰু যাতে ৰাইজে সহায় কৰি আহি আছে সহায় কৰিব বুলি আশা মানে ধন্যবাদ থাকিল। আপুনি কি ক'ব? চৰকাৰে যিটো আমাক পাতি গৈছে আৰু আমাৰ যি ধৰণৰ চৰকাৰী যিটো নিয়ম মানিছে সেই নিয়ম অনুসাৰে আমি ইয়াত পূজা পালন কৰি আছোঁ। আপোনালোকৰ ইয়াত কিমান মুঠতে গাঁও আৰু ধৰি লওক বাগান ৰাইজৰ কিমান সহযোগ আছে? আমাৰ বহুত ডাঙৰ এটা অঞ্চল আছে, ধৰ্মীয় বাগিচা আছে, আমাৰ হিৰণ্যমা গাঁও আছে, উত্তৰকুন্দা গাঁও আছে, আমাৰ আপোনাৰ নিকলাগড়, যোৰহাট বাগানলৈকে মানুহ আমাৰ ইয়াত পূজা চাব আৰু পূজাবোৰ নাম আছে। ধন্যবাদ থাকিল। আপুনি কি ক'ব? ৰাইজৰ সহযোগ কেনেকুৱা পাইছে আৰু কি ক'ব অসমবাসীলৈ? ৰাইজৰ সহযোগ বহুত ভাল আছে। যথেষ্ট ইয়াত মানে ৰাইজে আন্তৰিকতাৰে সহযোগ কৰে। আমাৰ এই ভাল পৰিৱেশত ইয়াত বিগত বৰ্ষৰ তুলনাত এইবাৰ কেনেকুৱা হৈছে বুলি ভাবে পূজা? বিগত বৰ্ষত তুলনাত মেলা আছিলে, এইবাৰ মেলা নাই। হ'লেও ৰাইজৰ মানে উৎসাহবৰ্ধক পৰিৱেশ আছে। বিশেষ কাৰ্যসূচী কিবা লোৱা হৈছে নেকি? বিশেষ কাৰ্যসূচীটো তেনেকুৱা সৰু সুৰা সাংস্কৃতিক লৈছিল আৰু এইটো সফল হৈছে। চবেই ৰাইজে ইয়াত সহযোগ কৰিছে। সকলো ৰাইজলৈ আমি ধন্যবাদ জনাইছোঁ। আপোনালোকো আহিছে আমাৰ সুবিধা অসুবিধা কি হৈছে ধন্যবাদ থাকিল। Ini kan